বন্ধুসকল স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক কিদৰে এখন পান কাৰ্ড নিজে এপ্লাই কৰিব পাৰিব সেই বিষয়ে আপোনালোকক দেখুৱাম এই ভিডিঅ'ত। বলক তেন্তে আপোনালোকক লাগিব এখন আধাৰ কাৰ্ড, যিহেতু ফিজিকেল ডকুমেণ্টছ আপলোড কৰিব নালাগে তেতিয়া, সেই হেতুকে আপোনালোকক লাগিব এখন আধাৰ কাৰ্ড নিজৰ, যাৰ নামত পান কাৰ্ডটো এপ্লাই কৰিব। এতিয়া আহিছোঁ আমি অনলাইন পান, যিটো গুগল ব্ৰাউজাৰ হয়, ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব। তাতে গৈ আপোনালোকে অনলাইন পান এপ্লিকেশ্যন বুলি চাৰ্চ কৰি দিব। অনলাইন এইটো ফাৰ্ষ্ট যোনটো অপশ্যন ওলাইছে, ইয়াতে কাৰেকশ্যনো কৰিব পাৰিব, আপডেট নাম, এড্ৰেছ, এই গোটেইখিনি আছে। ৰিপ্ৰিণ্ট কৰিব পাৰিব পান কাৰ্ড হেৰালে, আপোনালোকে ইয়াৰ থ্ৰুদি আপোনালোকৰ পান কাৰ্ডখন বিচাৰি উলিয়াব পাৰিব। হাউ টু কাৰেক্ট ডেট অফ বাৰ্থ অনলাইন, সেই সকলোখিনি কাৰেকশ্যন কৰিব পাৰিব। কিন্তু আমি বৰ্তমান অনলাইন পানত ক্লিক কৰিছোঁ। এতিয়া আহিছোঁ আমি গোটেই ফৰ্মখন, এইখন আহি গৈছে। এতিয়া আমি এপ্লাই কৰিম। এপ্লিকেশ্যন টাইপ হ'ব, যিটো টাইপ হয় আমি নতুন পান কাৰ্ড এপ্লাই কৰিম ফ্ৰম 49A ইণ্ডিয়ান চিটিজেন, যিহেতু আমি ফৰেইন নহয় আৰু আমি কাৰেকশ্যনো নকৰোঁ। তো ফাৰ্ষ্ট অপশ্যনটো আমি চিলেক্ট কৰিম নিউ পান। লগে লগে আমি কেটেগৰী চিলেক্ট কৰিম। ইণ্ডিভিজুৱেল হ'ব, যিহেতু আমি নিজৰ কাৰণে লাগে, চেল্ফৰ কাৰণে। এতিয়া আমি ইয়াতে সুধিছে এপ্লিকেশ্যন ইনফৰমেশ্যন, টাইটেল কি হয় আৰু লাষ্ট নেম, ছাৰ নেম মানে উপাধিটো আমি ইয়াতে ভৰাই দিম, টাইটেলটো আমাৰ নিজৰ, আৰু লগতে ফাৰ্ষ্ট নেমত আমি ব্যক্তিজনৰ নামটো ইয়াত ভৰাই দিম। তো এতিয়া আমি আহিছোঁ শ্ৰীমতী। শ্ৰী দিলে আমি কি হ'ব, ফিমেলত আমি এপ্লাই কৰিব নোৱাৰিম, সেইটোকে আমি কুমাৰী দিম, যিহেতু অবিবাহিতা। আৰু লাষ্ট নেমত আমি সেইখিনি ভৰাই দিম। টাইটেলটো আমি ভৰাই দিছোঁ, যিটো আমি টাইটেল বুলি কওঁ। ফাৰ্ষ্ট নেমত আমি কি ভৰাম, ভৰাই দিছোঁ আমি ফাৰ্ষ্ট নেম। নেক্সট আমাক সুধিছে মিডিল নেম আছে যদি চন্দ্ৰ, কুমাৰ, এনেকুৱা নামখিনি, জ্যোতি, এনেকুৱা নামখিনি আমি মিডিল নেমত ভৰাব পাৰোঁ, কিন্তু আমাৰ যিহেতু নাই, তো আমি আগবাঢ়িছোঁ। এতিয়া আমাক ডেট অফ বাৰ্থ ভৰাবলৈ কৈছে। ইয়াতে আমাক ডেট অফ বাৰ্থ ভৰাবলৈ কৈছে। প্ৰথমে চনটো আমি চিলেক্ট কৰি ল'ম। তাৰপিছত আমি মান্থটো চিলেক্ট কৰিম, মান্থ। তাৰপিছত আমি ডেট অফ বাৰ্থৰ যোনটো ডেট হয়, সেই ডেটটো আমি চিলেক্ট কৰিম। এয়া আহি গৈছে। আৰু ইয়াৰ পিছত আমাক এটা ইমেইল ID লাগিব কনফাৰ্ম হ'বৰ বাবে, য'ত আমাৰ পান কাৰ্ডখন যাব, ছফ্ট কপি অৰ্থাৎ যাব। সেই ছফ্ট কপিটো আমি ইলেক্ট্ৰনিক পান কাৰ্ডখন আমি পাব পাৰিম ইমেইল ID। এটা মোবাইল নম্বৰ লাগিব, আমি ইমেইল ID দি দিছোঁ, মোবাইল নম্বৰ আমি ভৰাই দিওঁ। এতিয়া বাই ছাবমিটিং এই যোনটো অপশ্যন টিক দিবলৈ কৈছে, টিক দি দিলোঁ। তাৰপিছত তেওঁলোকে সেইটোকে Nsdl যোনটো পৰ্টেল হয়, সেই পৰ্টেলে সেই আমাৰ ৰেকৰ্ডখিনি লৈ ল'ব। কেপচা কোডটো ভৰাই দিওঁ। হয়, তাৰপিছত এইখিনিতে আমি ওপৰত এটা অপশ্যন পাব পাৰোঁ, নাই পোৱা এতিয়ালৈকে। ছাবমিটত ক্লিক কৰি দিছোঁ। নেক্সট ষ্টেপ ইয়াত অ'পেন হৈছে। এয়া টোকেন নাম্বাৰটো আমি ৰাখি থ'ব পাৰোঁ। তাৰপিছত আমি কণ্টিনিউ উইথ পান ফৰ্ম ক্লিক কৰিম। ফাৰ্ষ্ট ষ্টেপ আমাৰ কমপ্লিট হৈছে। 5টা ষ্টেপ আমি ফ'ল' কৰিব লাগিব। ছাবমিটিং, ইয়াতে কৈছে হাউ ডু ইউ ৱান্ট টু ছাবমিট ইউৰ পান এপ্লিকেশ্যন ডকুমেণ্টছ, ছাবমিট ডিজিটেলি থ্ৰু eKYC, ই-চাইন, পেপাৰলেছ। ইয়াত আমাৰ কোনো ডকুমেণ্টছ আপলোড কৰিব নালাগে, এক্সট্ৰাকৈ স্কেন কৰিব নালাগে। কিন্তু নেক্সট অপশ্যনত যদি আমি ডকুমেণ্ট দিব লাগিব, ছাবমিট স্কেন ইমেজেছ থ্ৰু ই-চাইন, সেইটো কাৰণে আমাৰ নিজৰ ফটোখন দিব লাগিব। সেইটো কাৰণে আধাৰ কাৰ্ডটো হ'লে খুব সুবিধা হ'ব। ছাবমিট ডিজিটেলি থ্ৰু eKYCত আমি টিক দি থৈছোঁ, আৰু ওপৰলৈ স্ক্ৰল কৰিছোঁ, তললৈ আহি আছোঁ। সেইটো কৈছে ৱেডাৰ ফিজিকেল পান কাৰ্ড ইজ ৰিকুৱাৰ্ড। পান কাৰ্ডটো যদি ফিজিকেল কাৰ্ড, অৰ্থাৎ আমাক স্মাৰ্ট কাৰ্ড লাগে, স্মাৰ্ট কাৰ্ডটো যদি লাগে, তেতিয়াহ'লে আমি কি কৰিম, য়েছ অপশ্যনত ক্লিক কৰি দিম। ফিজ এপ্লিকেবল, আৰু ন' বুলি ক'লে ইলেক্ট্ৰনিক যদি পান কাৰ্ড বিচাৰে ইমেইল IDত আহি যাব, কিন্তু আমাৰ লাগে, যিহেতু পান কাৰ্ডটো লাগে, তো এপ্লাই কৰোঁতে য়েছ অপশ্যনত ক্লিক কৰি দিম। তাৰপিছত আমাৰ লাষ্ট যি আধাৰ কাৰ্ড আছে, সেই আধাৰ কাৰ্ডৰ ব্যক্তিজনৰ আধাৰ কাৰ্ডৰ লাষ্টৰ 4টা সংখ্যা আমি ইয়াতে বহুৱাই দিছোঁ। আমি ইতিমধ্যে বহাই দিছোঁ। তাৰপিছত আমাক কৈছে সেই আধাৰ কাৰ্ডত থকা ডকুমেণ্ট ডিটেইলছখিনিয়ে ইয়াতো হ'ব লাগে নেকি, ফটোগ্ৰাফখনেই হওক বা ছিগনেচাৰটোৱে হওক, সেই গোটেইখিনি য়েছ অপশ্যনত ক্লিক কৰি দিলোঁ। এতিয়া আমি ইয়াতে ওপৰলৈ স্ক্ৰল ডাউন কৰি যাম, পেজটো জেণ্ডাৰ বিচাৰিছে। তো জেণ্ডাৰটো আমি কি কৰিম, ফিমেল। মই অলপ আগত কৈছিলোঁ যে শ্ৰীমতী বা কুমাৰী দিলেহে ফিমেল অপশ্যনটো চিলেক্ট হ'ব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই হোৱা আমাৰ এতিয়ালৈকে। তাৰপিছত আমি আহিছোঁ হেভ ইউ এভাৰ বিন ন'ন বাই এনি আদাৰ নেম, কিবা পেন নেম আছে নেকি বা অন্যান্য নাম আছে নেকি। এজন মানুহৰ 10-12টা নামো থাকিব পাৰে, তো সেই হেতুকে ইয়াৰ নামখিনি উল্লেখ কৰি দিব পাৰে, য়েছ অৰ ন'। ঠিক আছে, নাই যদি নাই। তাৰপিছত আমি আগবাঢ়িম। মাদাৰ অনলি,
এইটো অপশ্যন নালাগে নেক্সট আমি আগবাঢ়ি আছোঁ ফাদাৰ্ছ নেম ভৰাব কৈছে ফাদাৰ্ছ লাষ্ট নেম ভৰাবলৈ কৈছে মানে উপাধি ভৰাবলৈ কৈছে এইটো উপাধিটো আমি ভৰাই দিওঁ ফাৰ্ষ্ট নেম ভৰাব কৈছে ফাদাৰ্ছ ফাৰ্ষ্ট নেম ভৰাই লওঁ নেক্সট আমাক কৈছে মিডিল নেম ঠিক আছে মিডিল নেম চন্দ জ্যোতি এইবোৰ কোৱা হয় মিডিল নেম মাদাৰ্ছ নেম অপশ্যনেল আমি ভৰাবও পাৰোঁ মাদাৰ্ছ নেম ঠিক একেদৰে লাষ্ট নেম ফাৰ্ষ্ট নেম এইখিনি আমি ফিল আপ কৰি দিম আমি ইতিমধ্যে ভৰাই দিছোঁ তাৰপিছত কৈছে পেৰেণ্টছ নেম টু বি প্ৰিণ্টেড অন দ্য পান কাৰ্ড পেৰেণ্টছৰ নামটো মাদাৰ্ছৰ নাম লাগে নে ফাদাৰ্ছৰ নাম লাগে পেন কাৰ্ড যোনটো আহিব স্মাৰ্ট কাৰ্ড তাত উল্লেখ কোনটো নাম হ'ব লাগে দেউতাৰ নাম নে মাৰ নাম ব্যক্তিগৰাকী আমি তাৰপিছতে ওপৰত গৈ ছেভ বটন পাম ছেভ ড্ৰাফ্টত ক্লিক কৰি যাম এতিয়া আমি নেক্সট বটনত ক্লিক কৰিম এবাৰ আমাক সুধিছে চ'ৰ্চ অফ ইনকাম নেক্সট যিটো আছিল 3 নম্বৰ ষ্টেপত আমি ইনকামৰ কথা সুধিছে তেতিয়া আমি চিলেক্ট কৰিব লাগিব হাউচ প্ৰপাৰ্টি এইখিনি আৰু যোনটো দৰকাৰ হয় ইনকাম ফ্ৰম হাউচ প্ৰপাৰ্টি সেইটো ল'ব পাৰোঁ কেপিটেল গেইনছ খেতিৰ পৰা আমি পইচা পাওঁ নেকি সেইটো সুধিছে নেক্সট আমাৰ ৰেচিডেঞ্চিয়েল অফিচিয়েল এই ডাটাখিনি বিচাৰিছে আমি আগবাঢ়ি গুচি যাওঁ কাণ্ট্ৰি নেম ইণ্ডিয়া এতিয়া চাৰ্চ কৰি আমি ভৰাই দিব লাগে তাৰপিছত আমি গুচি যাম ষ্টেট যিটো আমাৰ অসম হয় মই আসামৰ পৰা কৰিছোঁ পিনক'ডটো বিচাৰিছে জিপ কোড নালাগে নেক্সট আমাৰ টেলিফোন নাম্বাৰ ইমেইল আইডি এইখিনি ভৰাব লাগে কাণ্ট্ৰি কোড আকৌ বিচাৰিছে আমাৰ কাণ্ট্ৰি কোড হৈছে ইণ্ডিয়াৰ কাণ্ট্ৰি কোড হৈছে 91 STD কোডো তেনেকৈ থাকে STD কোড তাৰপিছত ইমেইল আইডি আৰু ওপৰত গৈ আমি প্ৰথমে ছেভ কৰি লওঁ ছেভ ড্ৰাফ্টত ক্লিক কৰিবলৈ নাপাহৰিব নহ'লে ছেভ নহ'ব ডকুমেণ্টছ তাৰপিছত নেক্সট বটনত ক্লিক কৰি যাম এতিয়া আমাৰ ইয়াতে আহিছে চাওক এৰিয়া কোড AO টাইপ কোড ৰেঞ্জ কোড AO নাম্বাৰ এই সকলোখিনি আমিতো নাজানো আমি কিদৰে কৰিম ফৰ হেল্প অন AQ কোড চিলেক্ট ফ্ৰম ফলোয়িং ইণ্ডিয়ান চিটিজেন আমি যিহেতু আমি ইণ্ডিয়ান চিটিজেন হয় নাগৰিক হয় চিটি চিলেক্ট কৰিবলৈ কৈছে ষ্টেট আমাৰ যোনটো হয় সেই ওচৰৰ যোনটো চিটি হয় সেইখিনি আমি চিলেক্ট কৰিব লাগে তাতে আহি গৈছে চুজ AO কোড আহি গৈছে এই গোটেইখিনি হৈছে আমাৰ চিটি কোড গোটেইখিনি আছে AO নাম্বাৰ ৰেঞ্জ কোড WAOW SHL এই গোটেইখিনি হৈছে আমাৰ AO কোড অট'মেটিক ফিল আপ হৈ গ'ল ওপৰত আমি যেই চিলেক্ট কৰি দিলোঁ তলত লগে লগে অট'মেটিক ওপৰত ফিল আপ হৈ গৈছে ইয়াত দেখা পাইছে ষ্টেট নম্বৰ 4 আমাৰ কমপ্লিট হৈছে ইতিমধ্যে আমি ওপৰত গৈ ছেভ ড্ৰাফ্টত ক্লিক কৰি যাম যিহেতু ছেভ হ'ব অট'মেটিক ইয়ৰ ডিটেইলছ আৰ ছাকচেছফুলি ছেভড নেক্সট আমি ক্লিক কৰিম নেক্সটত ইয়াতে কৈছে ডকুমেণ্টছ ডিটেইলছ যিহেতু আমি কোনো ধৰণৰ আপলোড কৰিব নালাগে ডকুমেণ্টছ আৰু ইয়াতে দেখুৱাই দিছে ডিক্লেৰেশ্যন যি আছে সেই ডিক্লেৰেশ্যন উই ব্যক্তিজনৰ নাম এপ্লিকেশ্যন ইন দ্য কেপাচিটি অফ হিমছেল্ফ নে ৰিপ্ৰেজেণ্টেটিভ আমাৰ যিহেতু হিমছেল্ফে হ'ব আমি নিজৰ কাৰণে কৰিছোঁ do hereby declare that what is stated above is true to the best of my or our information and belief place to আমাৰ ভৰাব লাগে কৈছে আৰু আজি যোনটো ডেট আছে এপ্লাই ডেট সেই এপ্লাই ডেটটো অট'মেটিক আহি যায় তো আমি ছাবমিট কৰি দিব পাৰিম হয় ইয়াৰ পিছত আমি ছেভ বটনত আকৌ এবাৰ কৰিম ছেভ ড্ৰাফ্টত ক্লিক কৰি দিম ক্লিক কৰি দি ছাবমিট বটনত ক্লিক কৰি দিম এইটো কৈছে নো ইনকাম চেক বক্স is selected and vice versa submitted please confirm details এবাৰ আমাৰ পাৰ্সোনেল ডিটেইলছ খুলিছে ফাৰ্ষ্ট 8 ডিজিট নম্বৰ খুলিছে 8 ডিজিট যেহেতুকে আপোনালোকক আধাৰ কাৰ্ডখন অতি জৰুৰী হ'ব 7 নেক্সট আমাৰ ID নম্বৰ অনলি ফৰ ইণ্ডিভিজুৱেল নেম এজ পাৰ নামখিনি আহি যাব ইয়াতে আগতে ফিল আপ কৰাই আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ যদি আছে সেইটো যদি নাই একেলগে গুচি গ'লোঁ এইটো আমাৰ আহিব এদিন ফটোগ্ৰাফ আধাৰ কাৰ্ডত যিখন ফটো আছে সেইখন ফটোগ্ৰাফি ইয়াত শ্ব' হ'ব ফিজিকেলি পেন কাৰ্ড ৰিকুৱাৰ্ড য়েছ অপশ্যন টিক দিয়া আছে হেভ ইউ এভাৰ বিন ন'ন বাই এনি আদাৰ নেম ন' ডিটেইলছ পেৰেণ্টছ ডিটেইলছ ফাদাৰ্ছ নেম আহি গৈছে ইয়াতে শ্ব' হৈ গৈছে প্ৰিভিউ আমাক চেক কৰাবলৈ দিব তাৰপিছত কণ্টেক্ট ডিটেইলছ আহি গৈছে ৰেচিডেঞ্চিয়েল গোটেইখিনি ইয়াতে কোড আহি গৈছে গোটেইখিনি থাকিব এই প্ৰিভিউ ফৰ্মখন আমি চিলেক্ট কৰি প্ৰচিডত ক্লিক কৰি দিম ঠিক আছে আমি ফিল আপ কৰি লওঁ আধাৰ কাৰ্ডৰ নম্বৰটো দি আমি চাব প্ৰচিডত আমি ইয়াত ক্লিক কৰি দিছোঁ এইবাৰ আমাৰ মোড অফ পে'মেণ্ট খুলিছে
পেটিএম ভিসা ৰুপে কাৰ্ড অনলাইন বিল ডিউজ আমি ৰুপে কাৰ্ডৰ সহায়ত আমি নেট বেংকিঙৰ থ্ৰুদিও আমি এপ্লাই কৰিব পাৰোঁ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং usage of credit card debit card net banking is governed by the terms and conditions of issuing the 106.90 mode of payment online payment is applicable I agree to proceed ঠিক আছে online payment through paytm I agree to proceed pay confirm our transaction id number আহি গৈছে ইতিমধ্যে pay confirm pay confirmত আমি ক্লিক কৰি দিছোঁ পেজটো খালি চেঞ্জ নকৰোঁ ইউপিআই নেট বেংকিং কি হয় ইয়াতে সুধি দিছে এণ্টাৰ মোবাইল নম্বৰ পেটিএম ইউপিআই কোড থ্ৰুদি আমি আধাৰ পে'মেণ্টসমূহ ইয়াতে চাওঁ পেটিএম আছে ৱালেট ক্ৰেডিট ইউপিআই আছে ইউপিআই আইডি আমি ভৰায়ো আমি কৰিব পাৰোঁ নেট বেংকিঙো আমি কৰিব পাৰোঁ ডেবিট কাৰ্ডো আমি কৰিব পাৰোঁ ইউপিআই আইডি চিলেক্ট ইউপিআই এপ পে'মেণ্ট ইউপিআই আইডিটো আমাৰ ইয়াতে বহাব কৈছে ইয়াতে ভৰাব লাগে এই অপশ্যনত আমি ক্লিক কৰিম আমাৰ গুগল পে অপেন কৰিম ইয়াত শ্ব' হৈছে এয়া শ্ব' হৈ গৈছে ইয়াতে আমি পে বাটনত ক্লিক কৰি দিম লোডিঙত ক্লিক কৰি দিম আমি পে কৰিম আমি পে কৰি দিছোঁ পে'মেণ্ট হৈ গৈছে আমাৰ ছাকচেছফুলি ইয়া পে'মেণ্ট হৈ গ'ল এতিয়া আমাৰ পৰ্টেলত যাওঁ কি দেখুৱাই কিছু সময় ৱেইট কৰোঁ আমি কিছু সময় ৱেইট কৰাৰ পিছত যিহেতু আমাৰ কোনো ফলাফল নেদেখিলোঁ আমি পুনৰবাৰ লগ ইন হোৱাৰ পিছত পেজটো লগ ইন হ'লে ৰেজিষ্টাৰ্ড ইউজাৰত আমি ক্লিক কৰিম আৰু টেম্পৰাৰী টোকেন নাম্বাৰ এটা আমাৰ ইমেইলৰ থ্ৰুদিয়ে হওক বা ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ থ্ৰুদিয়ে হ'ব সেই নাম্বাৰটো আমি ইয়াতে টাইপ কৰি দিম আৰু ইমেইল আইডিটো টাইপ কৰি দিম লগতে ডেট অফ বাৰ্থটো ভৰাই দিম কেপচা কোডটো বহাই দি আমি ছাবমিট বাটনত ক্লিক কৰিম লগে লগে আধাৰ লিংকড মোবাইল নম্বৰলৈ এটা OTP যাব সেই OTPটো টাইপ কৰি আমি কণ্টিনিউ কৰি আগবাঢ়ি গৈ থাকিম কণ্টিনিউ উইথ চাইন এই বাটনত ক্লিক কৰিম কিছু সময় ৱেইট কৰিম লগে লগে এটা নতুন পেজ অপেন হ'ব আই হেয়াৰ বাই ডিক্লেয়াৰ টিক দি আকৌ এবাৰ OTP যাব ৰেজিষ্টাৰ্ড আধাৰ কাৰ্ড ৰেজিষ্টাৰ্ড নম্বৰটোত সেইবাবে আমি আধাৰ কাৰ্ড নম্বৰটো ইয়াতে টাইপ কৰি দিম আৰু চেণ্ড OTPত ক্লিক কৰি দিম আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ যোৱা OTPটো ইয়াতে আমি এণ্টাৰ কৰিম আৰু লগে লগে ভেৰিফাই OTPত ক্লিক কৰিম কিছু সময় ৱেইট কৰিম এয়া আমাৰ PDF একনলেজমেণ্ট ফৰ্মখন আমাৰ আহি গৈছে ইয়াতে ডেট অফ বাৰ্থটো আমি PDFত পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰিম এয়া অপেন হৈ গৈছে আৰু এই PDFটো আমি ডাউনলোড বাটনত ক্লিক কৰি ডাউনলোড কৰিব পাৰিম ইয়াতো আমাক পাছৱৰ্ড বিচাৰিব ডেট অফ বাৰ্থটো আমি বঢ়াই দিম ইতিমধ্যে আমাৰ পান কাৰ্ড এপ্লাই হৈ গৈছে অতি সহজে এয়া আৰু কিছু সময় পিছত এটা SMS আহিব সেই SMSটো এয়া পাই গৈছোঁ আৰু কিছু দিনৰ ভিতৰত আমাৰ পান কাৰ্ডখন আহি পাই যাবহি পোষ্টেল তথা ডাকঘৰ যোগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব অল অপশ্যনটো সিলেক্ট কৰি ধন্যবাদ